কৃষ্ণ জয় গুৰু শংকৰ সকলোলৈকে স্বাগতম জনাইছো আৰু এটা নতুন ভিডিও প্ৰস্তুত কৰি আপোনালোকৰ ওচৰলৈ লৈ আহিছো আৰম্ভণিতে কৈ থওঁ এই ভিডিওটি কোনো শাস্ত্ৰজ্ঞ বা পণ্ডিত প্ৰবৰ ব্যক্তিৰ বাবে প্ৰস্তুত কৰা নাই সকলে সনাতনী ধৰ্ম বা হিন্দু ধৰ্ম বা সনাতনী দৰ্শনৰ বিষয়ে জানিবলৈ ইচ্ছা প্ৰকাশ কৰে যিসকল ন শিকাৰু কেৱল তেওঁলোকৰ বাবেহে এই ভিডিওটি প্ৰস্তুত কৰিছো আৰু সনাতনী বা হিন্দুৰ দৰ্শনৰ বিষয়ে চমুকৈ এটা সামাৰি তৈয়াৰ কৰি আগবঢ়াই দিবলৈ প্ৰয়াস মাত্ৰ কৰিছো আসলতে হিন্দু নহয় সনাতনী ধৰ্মৰ আধ্যাত্মিক দৰ্শনৰ বিষয়ে ক'বলৈ গ'লে ইয়াত দুই প্ৰকাৰৰ কথা আহে এটা হল আস্তিক দৰ্শন আৰু এটা হল নাস্তিক দৰ্শন সাধাৰণতে আমি আস্তিক মানে কি হয় যিসকলে ভগৱানক বিশ্বাস কৰে সেইসকলক আমি আস্তিক বুলি কওঁ আৰু যিসকলে ভগৱানক বিশ্বাস নকৰে বা ভগৱানৰ অস্তিত্ব মানি নলয় আমি তেওঁলোকক নাস্তিক বুলি কওঁ কিন্তু দৰ্শনৰ মতে আস্তিক বা নাস্তিক হেতু কথাৰ ওপৰত নিৰ্ভৰ নকৰে বুলিহে কৈছে তেতিয়াহলে আস্তিক কোনবিলাক যিবিলাক দৰ্শনে বেদক মানি চলে সেইবিলাকে হল আস্তিক দৰ্শন আৰু যিবিলাক দৰ্শনে বেদৰ অস্তিত্বক মানি নলয় সেইবিলাকে হল নাস্তিক দৰ্শন তাৰমানে আস্তিক দৰ্শনৰ ভিতৰতো ভগৱানক মনা নমনা কথাটো বেলেগকৈ আহিব তাৰমানে ভগৱানক মনা নমনাৰ ওপৰত আস্তিক দৰ্শন আৰু নাস্তিক দৰ্শন এই কথা দুটা ডিপেন্ড নকৰে কথাটো ডিপেন্ড কৰিব বেদক মনা নমনাৰ ওপৰত গতিকে প্ৰথমতে হল কি নাস্তিক দৰ্শনৰ বিষয়ে কৈ লওঁ নাস্তিক দৰ্শন আমাৰ সাধাৰণতে কয় জৈনিজিম যিটো জৈনবাদ বা বুদ্ধিজিম বৌদ্ধ মতবাদ আৰু এটা আছে সাৰ্বাক দৰ্শন প্ৰধানকৈ এই তিনিটা দৰ্শনে বেদৰ অস্তিত্বক স্বীকাৰ নকৰে গতিকে সেইকেইটাক নাস্তিক দৰ্শনৰ ভিতৰত ৰাখিছে আৰু আস্তিক দৰ্শন সনাতনী দৰ্শনৰ মতে আস্তিক দৰ্শন 6 প্ৰকাৰৰ সেইকেইটা হল ক্ৰমান্বয়ে ন্যায় দৰ্শন যোগ দৰ্শন বৈশেষিক দৰ্শন সাংখ্য দৰ্শন পূৰ্ব মীমাংসা দৰ্শন আৰু উত্তৰ মীমাংসা দৰ্শন আৰু এই 6টা দৰ্শনৰ বিষয়ে চমুকৈ কিছু কথা আপোনালোকৰ আগত ক'বলৈ লৈছো 6টা প্ৰমাণ বিবেচনালৈ অনা হয় সেই 6টা হল প্ৰথমটো হল প্ৰমাণটো হল প্ৰত্যক্ষ প্ৰমাণ এটোক কয় প্ৰুফ অফ পাৰসেপচন ইয়াৰ দুই প্ৰকাৰৰ আছে লৌকিক আৰু অলৌকিক লৌকিকটো কয় অৰ্ডিনাৰী আৰু অলৌকিকটো এক্সট্ৰা অৰ্ডিনাৰী এতিয়া লৌকিক মানে কি 5টা ইন্দ্ৰিয়ৰ দ্বাৰা ডাইৰেক্টলি পোনপটীয়াকৈ দেখা যিবিলাক প্ৰমাণ সেইবিলাকে হল লৌকিক প্ৰমাণ আৰু অলৌকিকটো হল প্ৰতিভা বা এজন ব্যক্তিৰ অন্তৰ্জ্ঞানৰ দ্বাৰা পোৱা যিটো প্ৰমাণ হেতুক কয় অলৌকিক প্ৰমাণ দ্বিতীয় প্ৰমাণটো আহিলে অনুমান প্ৰমাণ প্ৰুফ অফ ইনফাৰেন্স তৃতীয়টো হল উপমান প্ৰমাণ প্ৰুফ অফ কম্পেৰিজন তাৰপিছত আহিলে শব্দ প্ৰমাণ ৱৰ্ড প্ৰুফ বা টেষ্টিমনি বুলি কয় তাৰপিছত আহিলে উপলব্ধি আৰু একেবাৰে শেষত আহিলে অনুপলব্ধি গতিকে এই কেইটা প্ৰমাণে সনাতনী দৰ্শনত বিবেচনা কৰা হয় কোনো দৰ্শনত গোটেই কেইটা বিবেচনা কৰে আৰু কোনো দৰ্শনত ইয়াৰে কেইটামান নিৰ্দিষ্ট ব্যৱহাৰ কৰে সেইখিনি কথা এতিয়া পৰ্যায়ক্ৰমে ক'বলৈ চেষ্টা কৰিম এতিয়া প্ৰথমটো আস্তিক দৰ্শনৰ বিষয়ে কিছু ক'বলৈ লৈছো ন্যায় দৰ্শন ইয়াৰ যদি আমি ইংৰাজী শব্দটো বিচাৰ কৰি চাওঁ তেতিয়া হ'ব কি জাষ্টিস ৰুলছ মেথড জাজমেণ্ট এনেকুৱা ধৰণৰ এতিয়া এই দৰ্শনটোৱে কি কৈছে এই দৰ্শনটোৱে জ্ঞানৰ ওপৰত বেছিকৈ গুৰুত্ব দিছে মানে কি কৈছে যাৰ জ্ঞান শুদ্ধ হয় তেওঁ বিচাৰো শুদ্ধ হ'ব আৰু ভুল জ্ঞানত মায়া সোমাই থাকে বুলি কৈছে আৰু এই দৰ্শনৰ কিছু কথা বুদ্ধিজিমৰ সৈতে খাপ খায় কিন্তু আৰু এইটো কথা মন কৰিব বুদ্ধিজিমটো হৈছে এটা নাস্তিক দৰ্শন মানে ভগৱানৰ ওপৰত তেওঁলোকে বেদৰ ওপৰত তেওঁলোকে আস্থা নাই গতিকে তথাপিতো এই দৰ্শনৰ অৰ্থাৎ ন্যায় দৰ্শনৰ কিছু কথা বুদ্ধিজিমৰ সৈতে মিল হয় কিন্তু তাৰ প্ৰধান ডিফাৰেন্সটো হল কি ন্যায় দৰ্শনে আত্মা অহংকাৰ মানে যিটো সেলফনেস আৰু যিটো মুখ্য লিবাৰেশন এই তিনিটা বস্তুৰ বিশ্বাস কৰে কিন্তু বুদ্ধিজিমে ইয়াৰ এটাটো বিশ্বাস নকৰে গতিকে এই
এই কিছু কথা বুদ্ধিজীৱৰ সৈতে মিল হ'লেও এইকেইটা বেছিক ডিফাৰেঞ্চ আছে ন্যায় দৰ্শনৰ আৰু ইয়াত এই যে প্ৰমাণৰ কথা কৈছিলোঁ ইয়াত চাৰিটা প্ৰমাণহে ইয়াত বিবেচনা কৰা হয় এইকেইটা হ'ল কি প্ৰত্যক্ষ প্ৰমাণ অনুমান প্ৰমাণ উপমান প্ৰমাণ আৰু শব্দ প্ৰমাণ বাকী দুটা প্ৰমাণ ইয়াত বিবেচনা কৰা নহয় ন্যায় দৰ্শনটো উদ্ভাৱন কৰিছিলে সৃষ্টি কৰিছিলে গৌতম ঋষিয়ে এতিয়া দ্বিতীয়টো দৰ্শনৰ কথা ক'ব লৈছোঁ দ্বিতীয়টো আস্তিক দৰ্শন হ'ল বৈশেষিক দৰ্শন বা বৈশিষ্ট্য এটা বস্তুৰ ওপৰত গভীৰ আলোচনা ইয়াত এটা বস্তুৰ ওপৰত গুৰুত্ব দিছে পৰমাণুকৰণবাদ কিন্তু এই বস্তুবিলাক হৈছে কি এটা অতি জটিল কথা মাত্ৰ চামাৰি এটা আনিহে দিবৰ কাৰণে প্ৰয়াস মাত্ৰ কৰিছোঁ এই যে পৰমাণুকৰণবাদ এই বস্তুটো অতি জটিল বস্তু মই কেইবাখনো গ্ৰন্থত মই চাইছিলোঁ এই বস্তুটোৰ পৰা গোটেইখিনি কথা বিবেচনা মানে গোটেইখিনি কথা ইয়াৰ পৰা আহৰণ কৰাটো আমাৰ নিচিনা মানুহৰ কাৰণে এইটো সম্ভৱ নহয়গৈ এইটো দৰ্শনক যদিও বেলেগ এটা দৰ্শন বুলি বিবেচনা কৰা হৈছিল কিন্তু পাছলৈ বহুতো বিশেষজ্ঞই বৈশেষিক দৰ্শনটো ন্যায় দৰ্শনৰ সৈতে একাকাৰ কৰি দিয়ে মানে দুইটা দৰ্শনক এটাই বুলি কয় আৰু ইয়াত যদি আমি বেলেগকৈ বিবেচনা কৰোঁ তেন্তে ইয়াত দুটা প্ৰমাণ বিবেচনা কৰা হয় প্ৰত্যক্ষ প্ৰমাণ আৰু অনুমান প্ৰমাণ বাকী চাৰিটা প্ৰমাণ ইয়াত বিবেচনা কৰা নহয় বৈশেষিক দৰ্শনটো সৃষ্টি কৰিছিল বা উদ্ভাৱন কৰিছিল কানাড়া ঋষিয়ে দ্বিতীয়টো আস্তিক দৰ্শনৰ বিষয়ে ক'বলৈ লৈছোঁ এইটো হ'ল যোগ দৰ্শন এইটো উদ্ভাৱন কৰিছিল পতঞ্জলি ঋষিয়ে ইয়াৰ কিছু কথা সাংখ্য দৰ্শনৰ সৈতে মিলে মানে ইয়াত যম নিয়ম প্ৰাণায়াম এইকেইটা কথাৰ ওপৰত ইয়াত বেছি গুৰুত্ব দিয়া হৈছে প্ৰমাণ মানে 6টা প্ৰমাণৰ ওপৰতে ইয়াত 6টা প্ৰমাণে গ্ৰহণযোগ্য বুলি ধৰা হয় দৰ্শনত ঈশ্বৰৰ অস্তিত্বক স্বীকাৰ কৰা হৈছে সনাতনী ধৰ্মৰ চতুৰ্থ দৰ্শনটি হৈছে সাংখ্য দৰ্শন ই এটা বহু চৰ্চিত দৰ্শন আৰু এই দৰ্শনটি উদ্ভাৱন কৰিছিল কপিল মুনিয়ে আৰু সাংখ্য দৰ্শন আৰু যোগ দৰ্শনৰ বহুখিনি কথা একেই কিন্তু তথাপিতো যোগ দৰ্শনত পোনপটীয়াকৈ ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ কৰা হয় কিন্তু সাংখ্য দৰ্শনত পোনপটীয়াকৈ ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ কৰা নহয় যদিও বেদক স্বীকাৰ কৰা হয় আৰু বহু বিশেষজ্ঞৰ মতে অৱশ্যে সাংখ্য দৰ্শনত ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ কৰা হয় বুলিও তেওঁলোকে কৈছে আৰু ই এটা দ্বৈতবাদী মতবাদ পোষণ কৰে মানে প্ৰকৃতি আৰু পুৰুষ এইটো এটা অন্য বিচাৰৰ বিষয় পঞ্চম দৰ্শনটি হ'ল পূৰ্ব মীমাংসা দৰ্শন বা চমুকৈ ইয়াক মীমাংসা দৰ্শন বুলিও কোৱা হয় ইয়াক জৈমিনীয়ে উদ্ভাৱন কৰিছিল আৰু ইয়াক বেদৰ প্ৰাৰম্ভিক অংশটোক ই প্ৰতিনিধিত্ব কৰে তাৰমানে বেদক দুটা অংশত ভাগ কৰা হৈছে বিশেষজ্ঞসকলে বা বৈদিক শাস্ত্ৰজ্ঞসকলে বেদক দুটা অংশত ভাগ কৰিছে পূৰ্ব অংশ আৰু উত্তৰ অংশ তাৰমানে প্ৰথমখিনিক পূৰ্ব অংশ আৰু পাছৰখিনিক উত্তৰ অংশ আৰু এই দৰ্শনটোৱে অৰ্থাৎ পূৰ্ব মীমাংসা দৰ্শনটোৱে পূৰ্ব অংশটিক প্ৰতিনিধিত্ব কৰিছে সেইকাৰণে ইয়াৰ নাম হ'ল পূৰ্ব মীমাংসা দৰ্শন ইয়াত যাগ যজ্ঞ আচাৰ অনুষ্ঠান নৈবেদ্য ত্যাগ পাপ পুণ্য এই কৰ্মভিত্তিক যিখিনি কথা আছে সেই কথাখিনি এই দৰ্শনে ৰিপ্ৰেজেণ্ট কৰিছে 6টা প্ৰমাণকে গ্ৰহণযোগ্য বুলি বিবেচনা কৰা হয় মূল সোৰ্স গ্ৰন্থখন হ'ল ধৰ্ম জিজ্ঞাসা এতিয়া আহোঁ অন্তিমটো দৰ্শন অৰ্থাৎ ষষ্ঠটি দৰ্শনৰ ওচৰলৈ এই দৰ্শনটি হ'ল উত্তৰ মীমাংসা দৰ্শন বা বেদান্ত দৰ্শন বা ব্ৰহ্মসূত্ৰ এইটো দৰ্শনে হ'ল সনাতনী দৰ্শনৰ আটাইতকৈ প্ৰভাৱশালী দৰ্শন আৰু ইয়াক বদৰায়ণ অৰ্থাৎ ব্যাসদেৱে উদ্ভাৱন কৰিছিল আৰু ইয়াৰ মূল উৎস হ'ল 4খন বেদ ঋক সাম যজুৰ আৰু অথৰ্ব আৰু এই 4খন বেদৰে প্ৰত্যেকৰে আকৌ 4টাকৈ অংশ আছে সংহিতা ব্ৰাহ্মণ আৰণ্যক আৰু উপনিষদ আৰু এই উপনিষদ অংশটিও হ'ল এই বেদান্ত তাৰমানে বেদৰ অন্ত সেইটোৱে হ'ল উপনিষদ আৰু কেৱল উপনিষদ কেইখনকে বেদান্ত বুলি কোৱা নহয় আচলতে ইয়াৰ লগত সম্পৰ্কিত যিমানবিলাক ভাষ্য আছে বা যিমানবিলাক ব্যাখ্যা আছে এই গোটেইখিনিকে লগাইহে এইটো উপনিষদ বুলি কোৱা হৈছে বা এই দৰ্শনটিৰ
সেই বস্তুখিনি এই দৰ্শনটিলৈ অনা হৈছে। ব্ৰহ্মসূত্ৰত 555টা 555টা সূত্ৰ আছে আৰু কিছুমানৰ মতে 553টা সূত্ৰ আছে আৰু ইয়াৰে বেছি সংখ্যকেই হ'ল অতি দুৰ্বোধ্য। আৰু এই কথাখিনি পাছত কেইজনমান মহাপুৰুষে বা প্ৰভু ভগৱন্তৰ অৱতাৰ বুলি আমি ধৰিব পাৰোঁ, তেওঁলোকে এইখিনি সৰ্বসাধাৰণৰ মাজলৈ আনিবলৈ সক্ষম হ'ল। প্ৰধান তিনিজন হ'ল শংকৰাচাৰ্য, ৰামানুজ আচাৰ্য আৰু মাধৱাচাৰ্য। তাৰ উপৰিও নিম্বাকাচাৰ্য, বল্লভাচাৰ্য এনেকৈ আছে। আৰু তাৰ পাছত আমাৰ অসমৰ কাৰণে জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই কথাখিনি আমাক দি থৈ গৈছে। বেদান্ত দৰ্শন তিনিটা বস্তু বা তিনিটা মূল তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰথমটো হ'ল ব্ৰহ্ম, পৰম আত্মা বা পৰম সত্তা। দ্বিতীয়টো হ'ল জীৱ, ব্যক্তি আত্মা। আৰু তৃতীয়টো হ'ল জগত বা যিটো আমি মায়া বুলি কওঁ। গতিকে এই বেদান্তৰ এই দৰ্শনৰ ওপৰত ভিত্তি কৰি বা আশ্ৰয় কৰি বিভিন্ন সময়ত 5টা সম্প্ৰদায় গঢ় লৈ উঠিছিল। প্ৰথমটো হৈছে অদ্বৈতবাদ, যাৰ উদ্ভাৱক হৈছে শংকৰাচাৰ্য। বিশিষ্ট অদ্বৈতবাদ ৰামানুজাচাৰ্য, দ্বৈতবাদ মাধৱাচাৰ্য, দ্বৈতবাদ নিম্বাৰ্ক আৰু শুদ্ধা দ্বৈতবাদ বল্লভাচাৰ্য। শ্ৰীমন্ত শংকৰদেৱ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে যিটো ধৰ্ম প্ৰচাৰ কৰি গ'ল সেইটো কথা পাছত কিছু কম। এইটো ইয়াৰ কোনো এটাৰ লগত সম্পূৰ্ণকৈ নিমিলে। আৰু ইয়াত তিনিভাগী গ্ৰন্থৰাজিৰ ওপৰত আশ্ৰয় কৰা হয়, যাক প্ৰস্থানত্ৰয়ী বুলি কোৱা হয়। প্ৰথম ভাগী হ'ল উপনিষদ, ব্ৰহ্মসূত্ৰ আৰু শ্ৰীমদ ভগৱত গীতা। আদি শংকৰাচাৰ্যই প্ৰচাৰ কৰা দৰ্শনটোক অদ্বৈতবাদ বুলি কোৱা হয়। আৰু শংকৰাচাৰ্যৰ মতে বেদান্ত দৰ্শন বাকীবিলাক দৰ্শনতকৈ বহু পাছৰ। তেওঁ কৰ্মৰ পাছতহে জ্ঞানৰ কথা আহে বুলি কৈছে। সেইকাৰণে কৰ্মক প্ৰবৃত্তি মাৰ্গ আৰু জ্ঞানক নিবৃত্তি মাৰ্গৰ সৈতে তুলনা কৰিছে। আৰু ধৰ্ম জিজ্ঞাসা যিখন গ্ৰন্থ আছিল তাৰ পাছতহে তেওঁ যিখন গ্ৰন্থ ৰচনা কৰিলে এখন হৈছে ব্ৰহ্ম জিজ্ঞাসা, অথঃ ততো ব্ৰহ্ম জিজ্ঞাসা। আচলতে কৰ্মৰ পাছতহে ব্ৰহ্মৰ কথা আহিব, সেই কথাটো কৈছে। আৰু শংকৰাচাৰ্যৰ যিটো অদ্বৈতবাদ মানে এটা, দুটা নহয় এটা, তাৰমানে এই কথাটো হৈছে কি প্ৰকৃতি আৰু পুৰুষ তাৰমানে একেটা হিচাপত ধৰিছে। তাৰমানে পৰমাত্মা আৰু জীৱ আত্মা এই দুটা বস্তুক একেই বুলি ধৰিছে। অৰ্থাৎ যিটো পৰম সত্তা সেইটোৰ লগত জীৱ সত্তাৰ লগত কোনো ভিন্নতা নাই এই বুলি কৈছে। বেদ সৃষ্টি হোৱাৰ পাছত পৰৱৰ্তী কালত বেদক আশ্ৰয় কৰি বিভিন্ন ঋষিমুনিসকলে বিভিন্ন ধৰ্ম প্ৰৱৰ্তন কৰিলে, বিভিন্ন গ্ৰন্থ ৰচনা কৰিলে। আৰু আচলতে কিছুমান ধৰ্মৰ প্ৰতিযোগিতা চলিছিল বুলিও গ্ৰন্থত পাইছোঁ। গতিকে কিন্তু মূল আশ্ৰয় হ'ল বেদ। তাৰে কিছু তাৰতম্য ঘটাই সেইখিনি মানৱ জীৱনলৈ তেওঁলোকে ইয়াত যিটো প্ৰেক্টিকেলি ব্যৱহাৰ কৰিব পৰাকৈ আনিলে। আৰু যিবিলাক গ্ৰন্থ বা যিবিলাক তেওঁলোকে কিছুমান সূত্ৰ ৰচনা কৰিলে সেইখিনিক কল্পসূত্ৰ বুলি কোৱা হৈছে। আনহাতে মাধৱাচাৰ্যৰ দৰ্শনটোৰ নাম হৈছে দ্বৈতবাদ। তাৰমানে যিটো পৰম সত্তা আৰু জীৱ সত্তা দুটা পৃথক বস্তু। অৰ্থাৎ জীৱ আত্মাটো পৰমাত্মাৰ এটা অংশ মাথোন, দুইটা বস্তু একে নহয়। তেনেকৈ নিম্বাৰ্কৰ বা ৰামানুজ আচাৰ্যৰ যিবিলাক দৰ্শন সেইবিলাকো কিছু অদ্বৈতবাদৰ লগত মিলে, কিছু কথা দ্বৈতবাদৰ লগত মিলে। আচলতে পশ্চিমবংগত যিটো নৱজাগৰণৰ বা ভক্তি আন্দোলনৰ গুৰি ধৰিছিল মহাপ্ৰভু চৈতন্যদেৱে। আৰু সেই পন্থাটোৰ যিটো এই বেদান্তৰ যিটো পন্থা, তেওঁ যিটো দৰ্শন উদ্ভাৱন কৰিছিল সেইটোক কোৱা হয় অচিন্ত ভেদাভেদ ভাৱ। বহুতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিটো দৰ্শন সেইটোৰ লগত অদ্বৈতবাদৰ লগত মিল দেখা পায়, মানে আদি শংকৰাচাৰ্যৰ মতবাদৰ সৈতে মিল দেখা পায়। বহুতে মাধৱাচাৰ্য দ্বৈতবাদৰ সৈতে মিল দেখা যায়। আচলতে যদি ভালদৰে আমি চাওঁ তেন্তে দেখিম যে সম্পূৰ্ণ দুই এটা কথা হয়তো অদ্বৈতবাদৰ লগত মিলিছে, দুই এটা কথা হয়তো দ্বৈতবাদৰ লগত মিলিছে। আৰু বহুতে
যিটো চৈতন্য মহাপ্ৰভুৰ যিটো অচিন্ত ভেদাভেদ ভাৱ সেই কথাটোৰ লগত মিল দেখা পায় কিন্তু প্ৰকৃততে চাবলৈ গ'লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিটো দৰ্শন এই দৰ্শনটো এটা সুকীয়া এটা নিজস্ব এটা বিশেষত্ব আছে এইটো সম্পূৰ্ণ কাৰোৰে লগত নিমিলে আৰু যদি আমি ভালদৰে চাওঁ বেদান্তৰ যিটো দৰ্শন প্ৰকৃত কথাটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাৰ আগত আনি দিবলৈ সক্ষম হৈছে আৰু বাকীখিনি সৰ্বভাৰতীয় পৰ্যায়ৰ যিবিলাক দৰ্শন যিটো বেদান্ত দৰ্শন যিবিলাক ধৰ্মগুৰুৱে ভকতৰ মাজলৈ বা জনসাধাৰণৰ মাজলৈ নিছে তাত যিটো বেদান্তৰ যিটো সত্যতা তাত কিছু পৰিমাণে হ'লেও তাত তেওঁলোকে সেই অঞ্চলত মানুহখিনিৰ কথা ভাবি হয়তো কিছু ভিন্নতা প্ৰদৰ্শন কৰিছে কিন্তু মহামন্ত শংকৰদেৱে একমাত্ৰ এজন ধৰ্মগুৰু যি বেদান্তৰ এক সত্য কথাখিনি সম্পূৰ্ণকৈ আনিবলৈ আমাৰ জনসাধাৰণৰ আগত দিবলৈ সক্ষম হৈছে ইয়াত কৈছে গীতাত কৈছে পিতামহস্য জগতো মাতা ধাতা পিতামহ বৈদ্য পবিত্ৰ ওংকাৰ ঋক সাম যজু ৰে বছ সেই অনুক কৈছে মই এই জগতৰ পিতা মই এই জগতৰ মাতা মই এই জগতৰ সৰ্বে সৰ্বা মই বেদৰ পবিত্ৰ ওংকাৰ মই ঋকবেদ মই যজুৰ্বেদ মই সামবেদ মই অথৰ্ববেদ মোৰ বিনে এই জগতত একো নাই এই কথাটো আমাৰ আগত দিছে বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত হবে জানা নামৰ কিংকৰ কেৱল প্ৰভু ভগৱন্তৰ নাম ল'লেই প্ৰভু ভগৱন্তক পোৱা যায় এই কথাটো কৈছে আৰু যিটো বেদৰ আচল তত্ত্ব যিহেতু বেদৰ ভিতৰৰ তত্ত্ববিলাক জানিবলৈ আমি বেদ অধ্যয়ন যিহেতু আমাৰ নিচিনা লোকে বেদ অধ্যয়ন কৰিব নোৱাৰোঁ গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বেদৰ সমস্ত তত্ত্ব আমাৰ জনসাধাৰণৰ আগত আনি দিছে আৰু ইয়াত এটা বস্তু শ্ৰীমন্ত শংকৰদেৱে জনসাধাৰণৰ মাজত আনি দিব পাৰিছে যিটো আনে পৰা নাই সেই কথাটো হ'ল কি ভক্তি ৰস এনেকুৱা সেইকাৰণে কি হৈছে সেইকাৰণে এই বাকীবিলাক ধৰ্মগুৰুৱে যিবিলাক দৰ্শন বা যিবিলাক ধৰ্মগ্ৰন্থ লিখি থৈ গৈছে সেইখিনি তাত্ত্বিকভাৱে হয়তো আছে কিন্তু প্ৰায়োগিকভাৱে হয়তো এতিয়া প্ৰায় লুপ্তপ্ৰায় অৱস্থালৈ উপনীত হৈছে কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিহেতু ব্যৱহাৰিকভাৱে আমাক দিছে আৰু তাত ভক্তি ৰসৰ সোৱাদ দিছে যে ভক্তিৰ যোগেদিহে প্ৰভু ভগৱন্তক পাব পাৰি এই কথাটো আমাক উপলব্ধি কৰাবলৈ সক্ষম হৈছে আৰু সেইকাৰণেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিটো একশৰণ হৰিনাম ধৰ্ম আমাৰ আগত আনি দিলে এক দেৱ এক হেপ এক বিনে নাইকেপ আৰু এই কথাখিনি মানুহৰ তেজে তেজে হীৰাই হীৰাই যে সোমাই গৈছে সেইকাৰণে সময় যিমানে বাঢ়ি গৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিটো বেদান্ত দৰ্শন আমাৰ আগত আনি ধৰিবলৈ সক্ষম হৈছে এই কথাটো সময়ৰ লগে লগে ইয়াৰ গুৰুত্বটো বাঢ়ি গৈছে আৰু বাকীবিলাক যিহেতু তাত্ত্বিকভাৱেহে আছেগৈ কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মটো মানুহৰ তেজে তেজে হীৰাই হীৰাই সোমাই আছে এই ভিডিঅ'টো ইমানতে সামৰিছোঁ কৃষ্ণৰ কিংকৰ জয় গুৰু শংকৰ